हेलो नमस्कार बंधु बान्धवीসকল मैं बर्तमान आसो सलमारी स्थित माँ काली मंदिर पूजा কৰিবলৈ যাওঁ যেতিয়া প্ৰসাদটো লাগিব হিয়া আমি প্ৰসাদ কেইটা লৈ আছো আৰু এয়া হৈছে মন্দিৰৰ মেইন গেট আৰু এতিয়া আমি সোমাই আছো এতিয়া হেতু ভিউটো চাওক আপোনালোকে সোমাৰ লগে এনেকুৱা ভিউটা আহি পাব প্ৰথমতে আমি চাকি কেইটা জ্বলাই লৈ আছো তাৰ পিছত আমি ভিতৰলৈ প্ৰৱেশ কৰিম ইয়াত এই মন্দিৰত আহিলে আপোনালোকে এটা সুখ অনুভৱ কৰিব পাৰিব সো এতিয়া আপোনালোকে আহিলে আৰু এটা ভাল কথা যে ইয়াত আৰু শিৱ বাবাৰ এটা নতুন মন্দিৰ স্থাপন কৰা হৈছে পূজা হল কমপ্লিট মানে কমপ্লিট হোৱা নাই কালি মাক দৰ্শন কৰিলো এতিয়া নতুনকৈ মন্দিৰ স্থাপন হোৱা শিৱ বাবাক আমি দৰ্শন কৰিবলৈ গৈ আছো তো আগতে আপোনালোকে এইটো মন্দিৰত আপোনালোকে শিৱ বাবাক দৰ্শন কৰিছিলে আৰু এতিয়া পৰা যদি আহে আপোনালোকে এইটো নতুন নিৰ্মিত মন্দিৰৰ ভিতৰত আপোনালোকে পূজা অৰ্চনা কৰিব পাৰিব আৰু ফাইনেলি আমি বাবাৰ মন্দিৰত প্ৰৱেশ কৰিলোঁ এতিয়া আমি পূজা কৰিম ফাইনেলি পূজা হল কমপ্লিট এতিয়া আমি দুয়োটা মন্দিৰকে আমি সেৱা জনালোঁ তো এতিয়া আমি পূজা হোৱাৰ পিছত এতিয়া আমি প্ৰসাদ ল'ম প্ৰসাদ লৈ আমি ইয়াত মানে কুমটিৰ ৰাইজে ইয়াত খিচিৰিৰ ব্যৱস্থা কৰিছে আমি সেইটো গ্ৰহণ কৰিম তো সেইটো গ্ৰহণ কৰি আমি নিজ নিজ ঘৰলৈ উভতি যাম তো আপোনালোকে যে কেতিয়াবা আহে এইটো মন্দিৰ দেখা পাব পূৰা দুত্ৰা ফুলৰ নিচিনা দুত্ৰা ফুলৰ আকৃতিৰে বনোৱা এটা শিৱ বাবাৰ মন্দিৰ আগতে আছিল এইটো এতিয়া সেইটোৰ হয়তো ভাঙি দিয়া হ'ব কিছু দিনৰ পিছত চ' এইটো নতুনকৈ বনোৱা হৈছে মানে 100% কমপ্লিট হোৱা নাই এনে ভিতৰ ভাগত কমপ্লিট হৈছে চ' এতিয়া বাহিৰত কিছুমান কাম কৰিবলগীয়া আছে প্ৰায় 15% 10% মান বাকী আছে চ' আপোনাৰ ভিডিঅ' কেনে লাগিলে নিশ্চয় জনাবলৈ নকৰিব বাই